নমস্কাৰ বন্ধুবাত। তো আজি কি আপোনালোকে জানেই 2018 চনৰ ডিচেম্বৰ মাহৰ 5 তাৰিখ। আজি কিছু ঠাইত নিৰ্বাচনৰ বঁটা বুলিছে। মই উপস্থিত আছোঁ আজি মৰিগাঁৱৰ দন্দুৱাৰ 71 নম্বৰ দন্দুৱা গাঁও পঞ্চায়তৰ নিৰ্বাচনত। তো বলক আজি দন্দুৱাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ কিছু মুহূৰ্ত দেখাওঁ। তো বলক মোৰ লগত ভিডিঅ'টো লাষ্টলৈকে চাব। পথাৰ ধানেৰে ভৰিল গাঁৱৰ বাটত গাড়ী চলিল, গাঁৱৰ শাসনৰ ভাৰ ৰাইজৰ হাতত আহি পৰিল। পকী দলং পকী আলি বিজুলীৰে জ্বলিল বাতি বিজেপি। আপোনালোকে দন্দুৱাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচন চলি আছে। তো আপোনালোকৰ মনেৰে এজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰিছে আপোনালোকে। এতিয়া যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে সকলোৱে ৱেইট কৰিব লাগিব। এতিয়া মাত্ৰ ৰিজাল্টলৈকে অপেক্ষা আৰু তাৰপিছত আপোনালোকৰ মনৰ প্ৰাৰ্থীজন আহি আপোনালোকৰ মাজত উপস্থিত হ'ব। ধন্যবাদ।